নমস্কাৰ বন্ধুসকল, মই সৌৰভ দাস সকলোকে স্বাগতম জনাইছোঁ মোৰ অনুসন্ধান চেনেলটোলৈ। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি বৰ বিশেষ মানে ধৰক ৰহস্যজনক জেগাত বা এনেকুৱা কোনো ঠাইলৈ নাযাওঁ এক্সপ্ল'ৰিং কৰিব। আজি ভিডিঅ'টো ঘৰতে বনাম। কিহৰ কথা মই এটা আপোনালোকক বুজাম। বহুত দিনৰ পৰা ধৰি এইটো দিন অপেক্ষা কৰি আছিলোঁ। আচলতে এটা গেম খুব পপুলাৰ আছে, আপোনালোকে গুগলত মাৰিলেও পাব আৰু ইউটিউবত যদি চাই ইউটিউবতো পাব। ব্লাডিমাৰী গেম বুলি মাৰিলে মানে কিমান ওলায়। তো বহুত শুনিছোঁ, বহুতে কয় ব্লাডিমাৰী গেমটো ৰিয়েল হয় বা কি হয় মই নাজানো। তো মই মানে অপেক্ষা কৰিছিলে দিনটো কেতিয়া হ'ব, বিকজ আজি মোৰ ঘৰৰ ফেমিলি মেম্বাৰবোৰ নাই, মানে ৰিলেটিভৰ অলপ অকেশ্যন এটা অলপ ৰিলেটিভৰ ঘৰত গৈছে গোটেইখিনি। তো আজি ঘৰত মই অকলে আছোঁ। তো সেইটো চান্সতে আজি এই ভিডিঅ'টো ট্ৰাই কৰোঁ বুলি ভাবিছোঁ, কাৰণ ঘৰত যেতিয়া ফেমিলি মানুহ থাকে তো ৰাতি ঘৰত নিদিব বা গাড়ী পাৰিব যায়। এইটো কি কৰিছোঁ ৰাতি 3টা বজাত উঠি মেলি। তো আহক আজি আমিও ভিডিঅ'টো কৰি চাওঁ বা আমিও গেমটো খেলি চাওঁ, কি হয় কি নহয়, সঁচা নে মিছা, কিবা হয়নে নহয় খেলাৰ পিছতে গম পাম। আৰু এতিয়াতো প্ৰায় আপোনাৰ ধৰক 10টামান বাজিছে। এতিয়া মই শুই যাম। আপোনাৰ ৰুলৰ মতে ৰাতি 3টা বজাত উঠিব লাগে। 3টা বজাত আইনাৰ আগত গৈ মম এডাল লয়, ব্লাডিমাৰী 3বাৰ চিঞৰিব লাগে। তেতিয়া কয় যে এগৰাকী মহিলাৰ আত্মা আহে বা কিবা হয়। তো সেনেকৈ কোৱা শুনি সেনেকৈ কয় চবে। আচলতে ঘটনাটো কি নাজানো, সঁচা হয় নে মিছা হয়। তো আজি ট্ৰাই কৰি চাওঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। এই আছোঁ গুগলৰ মই লাগিলে উইকিপিডিয়া খোল খাই ব্লাডিমাৰী সকলোৱে দেখি পাইছে। ইয়াত লিখা আছে ব্লাডিমাৰী ইজ এ লিজেণ্ড অফ এ গ'ষ্ট ফেণ্টম অফ স্পিৰিট কনচেপ্ট টু ৰিভেল দ্য ফিউচাৰ। ইয়াত গোটেইখিনি লিখা আছে, উল্লেখ কৰা আছে যে ব্লাডিমাৰী গেমটো এনেকুৱা হয়, ডেঞ্জাৰাছ হয়, এটা হৰৰ গেম হয়। তো তাকে চাওঁ কি হয় কি নহয়। আৰু ৰাতি 3টা বজাত মই গেমটো আপোনাৰ ক'তখিনি দেখাইছোঁ। একচুৱেলি মই ইয়াৰ বৰ্তমান মই দেখাইছোঁ আপোনালোকৰ ৰাতি দেখিছে। তো মোৰ বাথৰুম, তো ইয়াত আহিম। এই মিৰৰখনৰ আগতে মই ইয়াত মূৰ জ্বলাই ৰাতি ট্ৰাই কৰি চাওঁ। তো তাকে দেখিবলৈ পাইছে। তো অপেক্ষা খাৰো এতিয়া 3টা বজালৈ কি হয় কি নহয়। তো গাইজ ভাত পানী খোৱা হ'ল, এতিয়া শুব লৈছোঁ। এতিয়া শুম। মোবাইলত মই এলাৰ্ম দি থৈ দিলোঁ। মই প্ৰায় 3টা বজাত উঠিম। 3টা বজাত উঠি গেমটো আৰম্ভ কৰিম। অলপমান ভয়ো লাগিছে, কাৰণ ঘৰত অকলে আছোঁ। ভয়টো চবৰে আছে, ময়ো মানুহ হয়, মোৰো ভয় লাগে। তো একমাত্ৰ আপোনালোকৰ কাৰণে মই ৰিস্ক বুলি নহয়, মানে বহুতে কয় বহুত ডেঞ্জাৰাছ হয় এইটো নেখেলিবা। তো মই আপোনালোকৰ কাৰণে ৰিস্ক লৈছোঁ। আশা কৰোঁ আপোনালোকে মোক সহায় সহযোগিতা কৰে। আৰু প্লিজ 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 মোৰ চেনেলটো যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'ত কমেণ্ট মাৰিব কেনেকুৱা লাগিছে, কি হৈছে, আপোনালোকৰ মতামত জনাব। তো এতিয়া শুই যাওঁ। আকৌ আমি 3টা বজাত উঠিম, তাৰপিছত গেম আৰম্ভ কৰিম। এলাৰ্ম বাজিলে প্ৰায় সময় হৈছে 3টামান বাজিছে। তো এয়া মই আপোনালোকৰ গুগল টাইমত দেখাব খুজিছোঁ 3টা বাজিলে। তো এতিয়া গেমটো আৰম্ভ কৰোঁ বোলক। আন্ধাৰ হৈছে ৰুমত, আকৌ লাইট জ্বলাম। এতিয়া মই শুই উঠিলোঁ আৰু গেমটো এতিয়া আৰম্ভ কৰিম। ঠাণ্ডা বতৰ, উঠিবলৈ মন যোৱা নাই, শুই থাকিব মন গৈছে। হ'লেও মই আপোনালোকৰ কাৰণে ভিডিঅ'টো কৰিছোঁ। গেমটো খেলি চাওঁ কি হয় কি নহয়। লাইটটো টোপনি লাগিছে, দেখিছে চকু ৰঙা হৈছে, টোপনি ধৰি আছে এতিয়াও। তো বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ। মোমডাল জ্বলাওঁ, চুনচান হৈছে সকলো। মনত অলপ ভয়ো লাগিছে, বুকুখনতো বুক কৰিছে। তো এয়া ৰাতি 3টা বজাত বাথৰুমত আহি পাই গ'লোঁ। চিৰিয়াছলি গাইজ বহুত ভয় লাগিছে। সাহস হোৱা নাই গেমটো খেলিবলৈ। মোৰ যি পৰিৱেশটো যেনেকুৱা হৈছে ভয় লাগিছে। তো হ'লেও একো নাই, মোৰ দুটাতকৈ গেমটো আৰম্ভ কৰোঁ আমি। গেমৰ ৰুলমতে 3বাৰ নাম ল'ব লাগে। তো মই নামটো লৈছোঁ ব্লাডিমাৰী। তো অলপ ভয়ো খাইছোঁ, পৰা নাই এতিয়ালৈকে। চব এক্টিভিটি ঠিকে আছে। এইটো বাথৰুম।
ঐ গাইজ বহুত জোৰ দৰ্জাখন খোল খালে তো মোৰ সাহস হোৱা নাই গেমটো যে আৰু আগবঢ়াওঁ অকলে আছোঁ ঘৰত পঢ়িব লাগিছে কোনোবা আছে নেকি বাহিৰত চিন্তাই আছোঁ আপোনালোকক একবাৰ গোটেই মই সৰু ৰাউণ্ড মাৰি দেখাওঁ তাৰপিছত লাইটটো জ্বলাই দিম মোৰ আৰু সাহস হোৱা নাই গেমটো যাতে আগবঢ়াওঁ এইটো মোবাইল খুলি লাইট জ্বলি আছে চব কিমান অন্ধকাৰ ঘপকৈ দৰ্জাখন খুলি যোৱাৰ লগতে ভয় লাগিছে এতিয়াও চিৰিয়াছলি গাইজ মোক ঘৰটোত থাকিবলৈ ভয় লাগিছে এতিয়া মই চাগে আই থিংক গেমটো কুইক কৰাৰ পিছত চাগে মই আকৌ চাউণ্ড কৰিছে অকণমান কৃষ্ণ তো চিৰিয়াছলি গাইজ ভয় লাগিছে বহুত তো গেমটো মই সিহঁতে কুইক কৰিম তো তাৰ আগতে মই গোটেই ঘৰৰ লাইটখিনি অন কৰোঁ কাৰণ মই সাহস কাৰণে ৰন্ধা বন্ধা কৰিবলৈ তো কি চাউণ্ড আহিছে নাজানো গেমটো কি হৈছে সেইটো নহ'লে আৰু মই লগৰ এটাক কল কৰিলোঁ লগৰটোক তাকো মাতিছোঁ থাকিবলৈ মোৰ অকলে অলপ সাহস পোৱা নাই তো ফাৰ্ষ্টে গোটেই ঘৰৰ ৰুমৰ লাইটখিনি জ্বলাওঁ তো ফাৰ্ষ্টেটো ৰুমৰ লাইটখিনি জ্বলাওঁ কাৰণ মোৰ ধৰাটো হৈছে আৰু চাউণ্ড আহি আছে ভয় লাগিছে তো এই চাওক ৰুমত কোনো নাই আপোনালোকক বাথৰুমতো দেখাই দিছোঁ তাৰপিছত আকৌ চাউণ্ড কৰিছে বাহিৰৰ পৰা মই সোনকালে হেৰি কৰোঁ তাৰপিছত ৰুমত কোনো নাই তো জলদি ৰুমত লাইট জ্বলাওঁ মোৰ লগৰটোক মাতোঁ কাৰণ মোৰ দৰে নুখাইছে জলদি লাইটটো জ্বলাওঁ তাৰপিছত এফালে কোনো নাই সেইটো ৰুমত লাইট জ্বলাই তাৰপিছত তো গাইজ ভিডিঅ'টো মই ইয়াতে কুইক কৰিছোঁ গেমটো ইয়াতে কুইক কৰি দিছোঁ কাৰণ মোৰ সাহস নাই অথনিৰ পৰা শব্দ কৰি আছে চাউণ্ড কৰি আছে তো বহুত ভয় লাগিছে মোৰ নিজৰ ঘৰতে মোৰ থাকিবলৈ সাহস পোৱা নাই লগৰটো ফোন কৰিছোঁ আহ বুলি কিন্তু আশা কৰিছে যে মোৰ নিজৰ ঘৰত আজি হ'ব পাৰিম তো মই তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ তো মই যাওঁ লগৰটোৰ ঘৰলৈ মোৰ কাৰণ সাহস নাই এখন লাইট টিভি থকা কৰিছে তো বাই